যিকোনো মুহূৰ্তত বন্ধ হৈ যাব পাৰে ইণ্টাৰনেট সেৱা আৰু যিকোনো মুহূৰ্তত আপোনাৰ হাতত থকা মোবাইল ফোনটো অচল হৈ যাব পাৰে কিয়নো যিকোনো মুহূৰ্তত ইৰাণৰ সেনাবাহিনীয়ে হৰমুজ জলদ্বীপৰ তলেদি যিবোৰ ইণ্টাৰনেটৰ যিবিলাক কেবল আহিছে যিকোনো মুহূৰ্ততে কাটি দিব পাৰে কিয়নো ট্ৰাম্পে আমেৰিকাই পুনৰবাৰ ইৰাণক জকিয়াই লৈছে বা পুনৰবাৰ ইৰাণৰ মৰ্তুজা আলী খামেনিক আকৌ ক্ষুব্ধ কৰি তুলিছে যে হৰমুজ জলদ্বীপৰ ওচৰতে থকা ইৰাণৰ যি যুদ্ধঘাটিত আকৌ পুনৰবাৰ আমেৰিকাই আক্ৰমণ কৰি আকৌ ক্ষুব্ধ কৰি তুলিছে আৰু বিভিন্ন ঠাইৰ পৰা আমেৰিকাই ইৰাণক আক্ৰমণ কৰাৰ আশংকা আছে যাৰ বাবে ইৰাণৰ সুপ্ৰিম লিডাৰ মৰ্তুজা আলী খামেনিয়ে 1 মিলিয়নতকৈ অধিক সেনাবাহিনী মোতায়েন কৰিছে বুলি জনা যায় আৰু এই হৰমুজ জলদ্বীপ একমাত্ৰ পথ উপসাগৰৰ পৰা মুকলি সাগৰলৈ যোৱা একমাত্ৰ সাগৰীয় পথটো হৈছে হৰমুজ জলদ্বীপ এই হৰমুজ জলদ্বীপটো বন্ধ কৰি দিয়াৰ লগে লগে বিভিন্ন ধৰণৰ ৰাষ্ট্ৰ বহুত বিপদৰ সন্মুখীন হৈ পৰিব বা ইয়াৰ যিটো কেবল আছে সেই ইণ্টাৰনেট কেবলবোৰ কাটি দিয়াৰ লগে লগে পৃথিৱীৰ প্ৰায় ৰাষ্ট্ৰবোৰৰ ইণ্টাৰনেট সেৱাৰ পৰা বঞ্চিত হৈ যাব আৰু হৰমুজ জলদ্বীপটো হৈছে একমাত্ৰ বিশ্ব বাণিজ্যৰে চক পইণ্ট যি চক পইণ্টে সাগৰীয় তেল বছৰি প্ৰায় 20 পৰা 25% সাগৰীয় তেল আৰু LNGৰ বাণিজ্যৰ কাম চম্ভালে আৰু এছিয়া আৰু ইউৰোপৰ বজাৰত সেৱা আগবঢ়ায় গতিকে হৰমুজ জলদ্বীপ বন্ধ কৰি দিয়াৰ লগে লগে কেইবাখনো ৰাষ্ট্ৰ বহুত বিপদৰ সন্মুখীন হৈ পৰিব সংকটত পৰিব পাৰে সেয়া নিশ্চিত ইণ্টাৰনেশ্যনেল নিউজ ডেস্ক ৰিপৰ্ট আইমা মিডিয়া ধন্যবাদ